Hello guys, good morning. Welcome to my YouTube channel. কালি জাল এখন পাতিছিলোঁ, তাকে আজি চাম বুলি আহিছোঁ মানে জালখন তুলি নিম আৰু মাছটো লাগিছে নাই সেইটো জালখন চালে গম পাম। এতিয়া বিলত মানুহ নাই বাৰু, জালখন চাই লওঁ। জালখনত মাছ লাগিছে নাই তো জালখন চালে গম পাম ন। তেন্তে আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। জালখন তুলি লওঁ, তাৰপিছত দেখাম আপোনালোকক মাছ লাগিলে নে লগা নাই। এতিয়া জালখন তুলি লওঁ। অ'কে, জাল চাই হৈ গ'ল। মাছ 5টা 6টামান লাগিলে, গৰৈ মাছ। ধুনীয়াকৈ জালখন ধুই চাফা কৰি ঘৰলৈ লৈ আহিছোঁ। এতিয়া মাছকেইটা ঘৰত এৰুৱাই দিমগৈ। কালি আপোনালোকক কৈছিলোঁ যিহেতু উৎপলহঁতৰ ঘৰত কাম এটা আছে, কামটো কৰিবলৈ যাম বুলি, কিন্তু কালি কৰা নহ'ল। আজি যাম, আজি কৰি দিবলৈ যাম। কালি উৎপলে ঘৰত নাছিলে মানে, সেইবাবে কৰা নহ'ল। আজি যাম কৰিবলৈ। নাকত পোৱা পানী লাগিছে। এতিয়া মহুৰা যাম, খোজকাঢ়ি গৈ আছোঁ। আগত জিনটোৱে গ'ল, তাৰ বাঁহ অলপ আছে, আনি দিব লাগে বোলে। তাৰ বাঁহ আনি উৎপলহঁতৰ ঘৰত যাম। আমাৰ টিকলা জুবিনক লগ পাই গ'লোঁ। মই এতিয়া যাম কিবা মহুৰা যাম। মহুৰা গৈ আহি আমি উৎপলহঁতৰ ঘৰত, সেইটো পাছেদি আছে আমাৰ ডেকা ল'ৰা উৎপলা, ঘৰত আজি কাম অলপ কৰি দিব লাগিব। কি কাম কৰিবলৈ দিয়ে গ'লে গম পাম। এতিয়া মই চুলি কেনেকুৱা বনাইছে চাই লওক আপোনালোকে। চুলি মেইন আমাৰ জুবিন দা, চুলি মেইন, আমাৰ জুবিন দা চুলি মেইন। অ'কে, জুবিনে উৎপলে গ'ল, মই এতিয়া জিনটোৰ ওচৰত গৈ আছোঁ। তাৰ পৰা সোনকালে আহিব লাগিব। আমি এতিয়া গাড়ীত গৈ আছোঁ বাঁহ আনিবলৈ। আমাৰ এই জিনটো পৰি বাঁহ খৰি কাৰণে আমি এতিয়া মহুৰা পাব হৈছোঁ আৰু গৈ জলদি গৈ বাঁহকেইটা লৈ আনো। ভোক লাগিছে, একো খোৱা নাই ৰাতিপুৱাৰ পৰা, চিখৰ অলপ খাই আছোঁ বাৰু। সোনকালে গৈ লৈ আনো। এতিয়া বাঁহ লোড দি হৈ গ'ল, এতিয়া আহি আছোঁ। এতিয়া বাঁহ চাওক, দোকান বাঁহ 20 টকা পিচ। বৰ্তমান মই উৎপলহঁতৰ ঘৰত আহি পালোঁ। কামটো হ'ল মাটি অলপ তুলি দিব লাগে। মাটি তুলিলে আৰু দুটা মানে, এতিয়া আৰু অলপ আছে তুলি দিবলৈ। তুলি দিম বাৰু। এই কোনে খাবলৈ আহিছে? মাটি তুলিলে এয়া, আৰু তুলিবলৈ আছে, তুলি দিব লাগিব। তাৰপৰা কি বনাইছে চাব লাগিব এতিয়া, ভিতৰত কি বনাব। কি বনাবিছিল যে? মই মেইন একো বনোৱাই নাই, বনাব আমাৰ ৰান্ধনি আছে যে। মানে দুপৰীয়া মাটি তুলি দিবলৈ আহে, ৰাতিপুৱাই মাতিলোঁ। আমাৰ মাটি তুলিব লাগিব এতিয়া। লুকাইছে কেমেৰা দেখি। ক'ত গ'লি ওলালি? আমাৰ কেমেৰা দেখি লুকাইছে। ভাল সোনকালে বনাই।
অ'কে আমাৰ যতীন কুকুৰটো আহিছে গৰম হৈছে দে ফালতু কাম কৈ নুশুনিবি এই আমাৰ হাই হাই দোস্ত হাই আছো মই আছো ইও এটা এটা গুণ এটা আছে ইহঁত দিলে ইও বেছিকৈ নেদেখে হাই ঠিক আছে বেয়া নহয় খালি মিছা কথা কৈছো আমাৰ চিবলৈ ভাত শাক বনাই আকৌ খাব লাগে মাটি তুলিলোঁ ইমান কোনে তুলিছিলে মই আহিছোঁ নহয় এতিয়া আমাৰ মাছ বনাই আছে 12 বাজিলে এতিয়া খাদ্যটো খাই ভাত হয় নাই যদি মাছে পোৱা দিলোঁ মই ভাতটো খাব হৈ গ'ল ভাতটো খাই তুলি মই নাখাওঁ বুলি ভাবিছোঁ মই নাখাওঁ না কি গা ধুমগৈ মই নাখাওঁ ভাতটো খাব হৈ গ'ল ভাতটো খাই লওঁ আমাৰ ৰান্ধনীয়া ভাতটো বাঢ়িহে আছে আকৌ জিত পৰিব দে লাষ্ট কেলৈ গৈছে ভাত দিম দে আজা কৈছে মোবাইল চবাইল জিত পৰিব অ'কে ভাত খাই হৈ গ'ল অলপ জীয়াই আছোঁ জীয়াই লওঁ তাৰপিছত আৰু অলপমান তুলি ঘৰত যাম আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপায় বাই বাই